তো গুড মৰ্নিং আমাৰ যাত্ৰাৰ দ্বিতীয়টো দিনৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। ৰাতিপুৱাৰ ধুনীয়া এক পৰিৱেশ, তো ৰাতিপুৱাইছে মাত্ৰ, গতিকে চাই যাওঁ ভিডিঅ'টো কি কি দেখাব পাৰোঁ আজিৰ দিনটোত। তো আজি আমাৰ তৃতীয়টো দিন, তো এয়া যাত্ৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ চাহ লৈ ল'লোঁ আমি, যিটোতে মই এয়া বিস্কুট লৈ লৈছোঁ ধুনীয়াকৈ কেণ্টিনৰ পৰা। তো 20 টকীয়া বিস্কুট দি পেলাই চাহ খাবাতো আৰু ইচ্ছা যায়, কিন্তু পইচা ৰ'বা বহুত বেছি, সেইকাৰণে খাব নোৱাৰোঁ। এতিয়া আমাৰ চাহত এটা মানুহ 25 টকাকৈ গৈছে। पूरा खेत में डिपेंड करता है ना लोग। ये लीचू का बागान है सर, पूरा खेतीर ऊपर भरसा सेव और देशमेदी। तो राजस्थान मजे और नेक्स्ट पाम आम मध्य प्रदेश और आम इतना खाई आसो कि जेली ब्रेड केनेकुवा एक्सपिरियेंस। चाह लैसो चाह और इतना बाटार आसे सीते खाई आसे बिस्कुट चाह बांटी है बांटी। और अब हम यहाँ से कचौरी लेंगे। कचौरी फेमस है ना इधर मध्य प्रदेश का रतलाम में हो अभी हम लोग। तो हम लोगों ने इधर का स्पेशल कचौरी ले लिया। तो रतलाम में मैंने स्पेशल जो कचौरी है सो खाई चाव के बाबू खाई आसे रुटी कचौरी स्पेशल खालो बढ़िया धुनिया लगছে আমার ভাত খাওয়া গেলে একদম ধুনিয়া লাগছে তামাম তামাম একদম বঢ়িয়া আৰু না জলকীয়া আছে অলপ কিন্তু এটো চুলবই পাৰি এখিনি সব আছে এখিনি খাবাই লাগে। आओ सिनारी दिखाते हैं आप लोगों को कैसा नजारा है। मेरे वीरों वजह मेरी कहानी मैं सोवियत का राजा नेसेसरी क्या करूं who's that আৰু এনেকৈ হাঁহি ধেমালিৰ মাজেৰে আহি বৰদা ষ্টেচন পালোঁ। তো 3 দিনৰ অন্তত বৰদা ষ্টেচন পালোঁ আহি। তো ইয়াতে আমি নামিব লাগিব। बहुत मिस करेंगे तुम लोगों को। चलो उतर गए हम लोग ट्रेन से, उतर गए ट्रेन से। अभी आ रहा है काउंटर पर दूसरा ट्रेन लेना पड़ेगा। অসমীয়াটো কৈ আছোঁ মাজে মাজে হিন্দীটো কৈ আছোঁ, মানে মানে দুই এটা হিন্দী লোক আছে সেইটো কাৰণে হিন্দী ক'ব লগা হৈছে। সেইটো কাৰণে ভুল নুবুজিবা, হিন্দী আজিকালি চবে বুজিয়ে পায় না, অসমীয়া হিন্দী চবে বুজিয়ে পায়। অসমীয়াটো ইয়াতো নচলে কাৰণে উপায় নাই আৰু সেইটো কাৰণে মাজে মাজে দুই এটা হিন্দীটো কৈ আছোঁ। আমি এতিয়া মানে চুৰাটলৈ বেলেগ ট্ৰেইন ল'ব লাগিব, সেইকাৰণে আমি এতিয়া কাউণ্টাৰ আহিছোঁ। তো মানে এটা কথা হ'ল আমি বৰদা ষ্টেচনৰ পৰা চুৰাটলৈ যাব লগা আছিলে। চ' চুৰাটলৈ মানে ট্ৰেইন নাই, সেইখনৰ ৰিজাৰ্ভেশ্যন আছে। চ' এতিয়া আমি গাড়ীত যাব লাগিব। তো গৈ থাকোঁ তামাম ৰোড কি বাৰু দেখুৱাম আৰু। প্ৰব্লেমটো হ'ল এইটোৱে যে ট্ৰেইনটো মানে টিকেট নাই, যিটো ট্ৰেইন আছে সেইটো টিকেट নাই, जनरल टिकट नहीं तो रिजर्वेशन। तो हम लोग आ गया बस स्टैंड में। तो दिखाते हैं बस स्टैंड का नज़ारा कितना सुंदर है। बड़ौदा का बस स्टैंड है, मैं दिखाती हूँ आप लोगों को बैक कैमरा। देखो भाई और अच्छा है ये बस स्टैंड का व्यू देखो कितना स्मार्ट है। सीनरी तो देखो ना। आसो बस स्टैंडर मुखते आसो। तो हम इतने हेरी खाम एटो लस्सी खाम। आपने ने बना दिया है मैंगो का लस्सी। बोगा बटल लेमन कथा की है लोकल तो मार था खाने बैठिलो मैं। ये आ गया मैंगो का लस्सी। বৰদৰ পৰা চুৰাটলৈ 120 টকাকৈ পাৰ হেড। তো ইয়াৰ পৰা 165 কিলোমিটাৰ হয়। তো 3-4 ঘণ্টাৰ ৰাস্তা। তো আমি ভাবিছিলোঁ ট্ৰেইনত যাম, চ' ট্ৰেইন নাপালোঁ, সেইকাৰণে এতিয়া বাছতে যাব লগা হৈছে।
প্লেছ বুলি জেগা এটা পাইছোঁ তাতে মানুহ উঠাব সোমাব এনেকুৱা বঢ়িয়া বাছ ষ্টেণ্ড চবেই কৈ দিওঁ বোলে সোমাই ভিতৰত সোমাই দিয়ে গাড়ীবিলাক সোমাই মানুহজনী উঠোৱে আকৌ বঢ়িয়াকৈ পাই চিষ্টেমটো বহুত ধুনীয়া সেইটো কাৰণে ভাল লাগে আৰু আমাৰ এই বাছৰ ড্ৰাইভাৰবিলাক আমাৰ তাতে যিটো পুলিচৰ ডিষ্ট্ৰিক্ট এখন গাড়ী সোমালে এখন গাড়ী ওলাই এতিয়া সেইখন ওলাই আছে যিখন বাছ ওলাই আছে সেইখন ওলাই আছে এই আৰু পৰিস্থিতি পানী ঠাণ্ডা এনেকৈ গৈ আছোঁ আমি এমনি বুকৰ মাজে আমি কিবা কিবি বুক কৰিছোঁ ইয়াতে বুজি পোৱা নাই দিল্লী তামিলনে অ' ভাই বাবু মানুহ মুখা পকলা নকৰিলে আমাৰ কথা একো বুজি পোৱা নাই বাবু মুখ মেলি মেলি চাই আছে আমাৰ কথা একো বুজি পোৱা নাই बस रुका दिया इधर चाय पीने के लिए रुका दिया पूरा 20 मिनट के लिए होल्ड स्पाइक ले लिया हमने चल दादा की करी करना बाबा पुष्पा है छुटेगा ए मोला मोला गाइस तो कितली मावा बोली मावा का स्पेशल तो कौन सुपारी है हां सुपारी तंबाकू और चना ए तो एक्स्ट्रा का नहीं हां ये एक्स्ट्रा में डालना पड़ता है डालो तो आगे देखिए ठीक हमारा तो जनका सीखर चला ये जो यार ये तो का स्पेशल है वाओ ये अलग मौसम है फिर डालना पड़ता है ये मावा स्पेशल मावा बना दे दो हां मम्मी इसमें এবার কোন জমনি হল এটা হোটেলৰ ঘৰত এটা বাথৰুম আছিল এটা ফটো কৰো তাই গুজৰাটী ভাষাত কিবা কৈ আছে বুজি পোৱা নাই মানে লেডিজ টয়লেট এইটো তাৰপিছত সেইফালে আকৌ দূৰত মানে জেন্টছ টয়লেট আছিল আৰু সেইটো টাইপ এটা কৰি আহিলোঁ আমি আকৌ বুজি পোৱা নাই কিবা কিবি বকি আছে আমি কৈছোঁ টয়লেট ইউৰিনেল কাৰণে আহে ইধৰ এনেকৈ কওঁতে মানে কৈছে উধৰ উধৰ লড়কা উধৰ এনেকৈ কৈছে আৰু তাৰপিছত সেইফালে টাইম দি আছোঁ আমি ঘটনাটো হ'ল সেইটো আৰু কি হয় ঠিক নাই ভাই इधर का रूल रेगुलेशन बहुत अच्छा है वो दर्जा पूरा मार दिया তাৰপিছত কণ্ডাক্টৰে পইচা এইবিলাক ধুনীয়াকৈ টিকেট চিকেট দি পিনে লৈ লৈ পইচাটো ধুনীয়াকৈ তাৰপাছতে ডিজিটেল হয় বস্তুটো তাৰপাছত মানে ছিষ্টেমবিলাক বহুত ধুনীয়া হয় ৰুল ৰেগুলেশ্যনবিলাক তো আৰু যিবিলাক মানে কোম্পানীৰ মানুহ থাকে সিহঁতৰ 30 দিন যদি গাড়ীত অহা যোৱা কৰে তাৰে 15 দিনৰ ভাড়া লয় সেইটো লিখা আছে ইয়াৰ আগত তাৰপাছতে এনেকুৱা নিয়মবিলাক তাৰপাছতে ঘণ্টি বজাই দিয়া আৰু মই এতিয়া দেখাই আছোঁ নৰ্মদা নদী গোল্ডেন बीच ये नर्मदा रिवर इसको बोलते हैं गोल्डन बीच नेट पे गोल्डन बीच दिखा रही है इधर तो नर्मदा रिवर बाबा मछली पकड़ रहा है रे नीचे और बाबे राखी আছে ভিডিওগ্ৰাফাৰত আগত বহি বাবু ভিডিও কৰি আছে पहुंच गए कामरेज तो इधर से सूरज इधर से सूरज बस से उतर गया बस पे थोड़ा हमला हो गया था उसको बसर पर नामिलो आमी तो এতিয়া অটো ৰিক্সা লৈ যাব লাগিব লগৰ ৰুমলৈ আমি তো সবাৰে প্ৰতি বুজাই থাকে হিন্দীটো আহি থাকে হিন্দী কৈ আহি আছো না সেইটো কাৰণে তো আমি এতিয়া অটো লৈ ললো চুৰাতৰ পৰা এতিয়া অটো লৈছোঁ চুৰা কলনীলৈ শ্বেয়াৰত যাব না আৰু উঠাব মানুহ আমি লৈ ললোঁ ষ্ট্ৰবেৰী জুচ খাম এতিয়া চিয়াৰ্ছ খাইছোঁ একে শেষ কৰি দিছোঁ চেলকি পেলছোঁ তাৰমানে পইচাৰ 50 টকা এটা বাটিত দিছোঁ যদি 150 টকা খাইছোঁ চেলকি কিয় নেপেলাম পালি গিলাচ গিটাও লৈহে যাব লগা তো পাছৰ পৰা আমি খোজকাঢ়ি আহি আছোঁ ৰুমলৈ তো এইটো ভিডিঅ' মই এইখিনিতে সামৰিম বহুত দীঘলীয়া হৈছে অহাৰ পৰা যিহেতু কণ্টিনিউ কৰি ৰাখিলোঁ বস্তুটো
তো এইটো ভিডিঅ' মই এইখিনি ক্ল'জ কৰিম আৰু যদি ফুৰিব যাওঁ ভিডিঅ' বনাওঁ তেতিয়াহ'লে দিম বস্তুখিনি মেমৰি হিচাপে মই হেৰিত ৰাখি থ'লোঁ ইউটিউবত ৰাখি থ'লোঁ এনে ভিডিঅ' বনোৱাৰ বেলেগ উদ্দেশ্য একো নাই এনে বস্তুটো ৰাখি থৈ দিছোঁ মানে সেইখিনিয়ে